মানস ৰবিনে এছআইটিক দিছে বৃহৎ তথ্য। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ আপডেট জনাইছো। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ কাৰো দম নাই, এই মন্তব্য কৰিছে শিল্পী মানস ৰবিনে। মানস ৰবিনে কৈছে আমাক এটাই লাগে, জুবিন গাৰ্গৰ কি হৈছিল, ছিংগাপুৰত কেনেকৈ হত্যা কৰা হৈছিল জুবিন গাৰ্গক, কোনে কোনে ষড়যন্ত্ৰ কৰিছিল জুবিন গাৰ্গক লৈ, এই প্ৰশ্ন উত্থাপন কৰিছে। এছআইটিত হাজিৰা দিয়াৰ পিছতেই, এছআইটিত হাজিৰ হৈ তথ্য প্ৰমাণ দাখিলৰ পিছতেই মানস ৰবিনে মুখ খুলিছে। কোনে কোনে ষড়যন্ত্ৰ কৰিছিল, ছিংগাপুৰত কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গৰ, চাৰিটা বিষয়ক লৈ তদন্ত কৰিলেই সকলো ৰহস্য ওলাই পৰিব। ছিংগাপুৰত কোন কোন আছিল, কোন গৈছিল, সেইদিনা পাৰ্টিত আগনিশা কোন কোন আছিল, কি খুৱাইছিল, ইমানবোৰ ভিডিঅ' এৰি দি অন্তিমটো ভিডিঅ' কিয় লুকুৱাইছে, এই প্ৰশ্ন উত্থাপন কৰিছে মানস ৰবিনে। এটা এটা প্ৰশ্ন। প্ৰশ্ন নম্বৰ 1, ছিংগাপুৰলৈ জুবিন গাৰ্গক কোনে মাতিছিল? প্ৰশ্ন নম্বৰ 2, ছিংগাপুৰত লগত কোন কোন আছিল আৰু কোন গৈছিল ছিংগাপুৰলৈ? মানস ৰবিনৰ প্ৰশ্ন 3, সেইদিনা পাৰ্টিত আগনিশা কোন কোন আছিল আৰু কি খুওৱা হৈছিল জুবিন গাৰ্গক? নম্বৰ 4, ইমানবোৰ ভিডিঅ' এৰি দি অন্তিমটো ভিডিঅ' কিয় লুকুৱাইছে? এই সন্দৰ্ভত মানস ৰবিনে কৈছে আমি শেষলৈকে যুঁজ দিম। আমাৰ লগত আমাৰ সহযোগী কাৰ্যবাহী সম্পাদক মৃগাংক শইকীয়া আছে। মৃগাংক, আজিৰ দিনটোত মানস ৰবিনে মুখ খুলিছে, এছআইটিৰ হাতত বৃহৎ তথ্য প্ৰমাণ দাখিল কৰিছে, এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মানস ৰবিনে, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম কাৰো নাই। মানস ৰবিনৰ গুৰুত্বপূৰ্ণ মন্তব্য। হয় কুমুদাস, ইতিমধ্যে মানস ৰবিনে জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক পিছতে নিজৰ প্ৰথমটো প্ৰতিক্ৰিয়াত এটা বিস্ফোৰক মন্তব্য কৰিছিল। মানস ৰবিনে কৈছিল যে মোৰ হাতত ব্লেক এণ্ড হোৱাইট প্ৰমাণ আছে আৰু সেই প্ৰমাণ বিচাৰিলেই মই দিম আৰু যদি নিবিচাৰেও তেতিয়াও মই দিবলৈ সাজু আছো, এই কথা কৈছিল মানস ৰবিনে। আৰু আজি প্ৰথমবাৰৰ বাবে মানস ৰবিনক আমি দেখিলো CIDৰ কাৰ্যালয়ত। তেওঁ এছআইটিৰ সন্মুখত নিজৰ ভাষ্য দিলে আৰু তেওঁ হয়তো নিজৰ হাতত যিবিলাক তথ্য আছে যে জুবিন গাৰ্গৰ ক্ষেত্ৰত যে বিত্তীয় নিয়ম সংঘটিত হৈছিল তাৰ তথ্য প্ৰমাণ মানস ৰবিনে দিয়া বুলি আমি জানিব পাৰিছো। মানস ৰবিন জুবিন গাৰ্গৰ দীৰ্ঘকালৰ আৰম্ভণিৰ অৱস্থাৰ সংগী। এসময়ত এনেকুৱা আছিল যে বিহুৰ মঞ্চত মানস ৰবিন আৰু জুবিন গাৰ্গ নহলে নহৈছিল। মানস ৰবিনে সুৰ দিয়া, জুবিন গাৰ্গে লিখা বা বহু বিহু গীত তেওঁলোক দুয়োজনে একেলগে গাইছিল। এটা প্ৰখ্যাত জুটি আছিল মানস ৰবিন আৰু জুবিন গাৰ্গ। প্ৰায় একে সময়তে দুয়োজনে গুৱাহাটীলৈ আহি মঞ্চত তেওঁলোকৰ যাত্ৰা বা কেছেটৰ জগতত তেওঁলোকৰ দপদপনি আৰম্ভ কৰিছিল। সেই মানস ৰবিন অতি ঘনিষ্ঠ বন্ধু জুবিন গাৰ্গৰ। সেই মানস ৰবিনে আজি এছআইটিৰ সন্মুখত কি কি তথ্য প্ৰমাণ দিলে আৰু সেই লৈ এছআইটিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু মৃগাংক, এটা কথা চাব, খুব গুৰুত্বপূৰ্ণ কথা কৈছে, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ কোনো দম নাই, কাৰো দম নাই, চালে বেৰে কোবাই থাকিলে নহব, আমাক এটাই লাগে, জুবিন গাৰ্গৰ লগত কি হৈছিল, বেলেগ প্ৰশ্নৰ অৱকাশ নাই বুলি মানস ৰবিনে খোলাখুলিকৈ কৈছে। এইটো এটা বৰ ডাঙৰ কথা। অসমৰ মুখ্যমন্ত্ৰীজনে বাৰম্বাৰ কৈ আছে যে ৰাজনীতি কৰিব নালাগে, তেওঁ টাৰ্গেট কৰি লৈছে বিৰোধী পক্ষক। হয়, বিৰোধীয়েও জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে, বিৰোধীয়ে ৰাজনীতি কৰিছে সমান্তৰালভাৱে, কিন্তু বিৰোধীক আক্ৰমণ কৰাৰ নামত মূল প্ৰসংগৰ পৰা ফালৰি কাটি গৈ মুখ্যমন্ত্ৰীয়েও যিবোৰ কথা কৈছে এই কথাটো আমি ৰাজনীতিৰ গুণ পাইছো, এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। বাৰম্বাৰ এই কথাটোৱে এতিয়া পোহৰলৈ আহিছে যে যিমানে তদন্তৰ দিন আগবাঢ়িছে, আজি 21 নম্বৰ দিন জুবিন গাৰ্গ নোহোৱা হোৱাৰ, এই 21 নম্বৰ দিনটোৰ পিছত আজি মানস এনেকুৱা এটা কথা কৈছে, সকলোৱে কবলৈ আৰম্ভ কৰিছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ কাৰো দম নাই। আটাইতকৈ ডাঙৰ কথা, যি জুবিন গাৰ্গে সমগ্ৰ অসমখনক আন একো কৰিব নোৱাৰিলেও তেওঁৰ মৃত্যুৰ জৰিয়তে এক কৰি থৈ গ'ল। মৃগাংক, এই মন্তব্যটো পিছিয়াৰ এইটো দেখুৱাই দিব লাগে, এই মন্তব্যটো দুখী মানুহবোৰ, এই যিটো মন্তব্য, এই মন্তব্যটো দেখুৱাব লাগে। মানস ৰবিনে আৰু গুৰুত্বপূৰ্ণ কথা কৈছে, আমি শেষলৈকে যুঁজি যাম আৰু দুখী মানুহবোৰ এতিয়া বাহিৰে ভিতৰে আছে, এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। অৰ্থাৎ এতিয়াও দোষী মানুহ ভিতৰত কোনো আছে কিন্তু বাহিৰত আছে। আমি জানোৱেই ছিংগাপুৰত যিসকলে ইয়ট পাৰ্টি কৰিছিল তাৰ মাজত মাত্ৰ এজন আহি CIDত উপস্থিত হৈছে। কুমুদাস, মন কৰিব যে এই যিজন লোক ৰূপকমল কলিতা নামৰ লোক কালি এছআইটিৰ সন্মুখত ছিংগাপুৰৰ পৰা আহি উপস্থিত হ'ল, তেওঁৰ ক্ষেত্ৰত অদ্ভুত ধৰণৰ এটা কাৰবাৰ কৰিছে CIDয়ে। কি কৰিছে, এখন বিশেষ গাড়ীৰে মনে মনে, বাকীসকলে গেটেৰে মূল প্ৰৱেশ পথেৰে, CIDৰ কাৰ্যালয়ৰ মূল প্ৰৱেশ পথেৰে তেওঁলোক খোজকাঢ়ি সোমাই যাব লাগে, গেটত তেওঁলোকৰ পৰীক্ষা হয়। কিন্তু ৰূপকমল কলিতা নামৰ যিজন লোক ছিংগাপুৰৰ পৰা আহি উপস্থিত হ'ল, সেই লোকজনক এছআইটিয়ে কেমেৰাৰ আঁৰত
কেমেৰাৰ আঁৰ হৈ চোৰৰ দৰে তেওঁক ভিতৰলৈ নিয়া হৈছে, গাড়ীৰে তেওঁক ভিতৰত প্ৰৱেশ কৰোৱা হৈছে আৰু নিশাৰ ভাগত তেওঁ যেতিয়া SIT তদন্তৰ সন্মুখীন হৈ বাহিৰলৈ ওলাই গৈছে তেওঁকো সংগোপনে উলিয়াই লৈ যোৱা হৈছে। নিউজ আহিছে, অৱশেষত গ্ৰেপ্তাৰ হল ফুল প্লেট, অৱশেষত গ্ৰেপ্তাৰ হল সন্দীপন গাৰ্গ। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো, এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো, জুবিন গাৰ্গৰ সম্পৰ্কীয় বুলি কোৱা সন্দীপন গাৰ্গ DSP সন্দীপন গাৰ্গ অৱশেষত গ্ৰেপ্তাৰ হৈছে। SITয়ে গ্ৰেপ্তাৰ কৰিছে ৰূপকমল কলিতাক সোধা পোছা কৰাৰ পিছতে জুবিনৰ সৈতে ইয়াত পাৰ্টিত থকা সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে। হয়, জুবিন গাৰ্গৰ সৈতে অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ গৈছিল, শেখৰ জ্যোতি গোস্বামী গৈছিল আৰু গৈছিল সিদ্ধাৰ্থ শৰ্মা অসমৰ পৰা ছিংগাপুৰলৈ। এই সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ আত্মীয়, তেওঁক কেইবাদিনো একেৰাহে জেৰা কৰি আছিল আৰু তাৰ অন্তত আজি এই সন্দীপন গাৰ্গ নামৰ জুবিন গাৰ্গৰ আত্মীয় যি বকো সমজিলাৰ DSP, সেই সন্দীপন গাৰ্গ এজন আৰক্ষী বিষয়া। তেওঁক সেই সময়ত প্ৰশ্ন উঠিছিল যে তেওঁ যিহেতু এজন আৰক্ষী বিষয়া, গতিকে এজন আৰক্ষী বিষয়া সকলোৰে জেৰা সম্পূৰ্ণ নহয়, তেতিয়ালৈকে কিন্তু এই তদন্ত সম্পূৰ্ণ হোৱা বুলি ক'ব নোৱাৰো। মানস ৰবিনে যিদৰে কৈছে দোষী মানুহবোৰ এতিয়াও বাহিৰে ভিতৰে আছে। যদিহে SITৰ এই জেৰাত সকলো সাক্ষী আহি উপস্থিত নহয়, যি পৰ্যন্ত সকলো সাক্ষীক CIDয়ে নিজৰ জিম্মাত নাপায়, সেই পৰ্যন্ত এই তদন্ত প্ৰক্ৰিয়া আধৰুৱা হৈ থাকিব। কুমুদ দাস, নিশ্চিতভাৱে যিসকলে এই মুহূৰ্তত ছচিয়েল মিডিয়াত চাই আছে তেওঁলোকক কৈছো, মানস ৰবিনে আজি মুখ খুলি কৈছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম কাৰো নাই, চালে বেৰে কোবাই থাকিলে নহব, ৰাইজে বিচৰা ধৰণে ন্যায় ব্যৱস্থা হওক। মানস ৰবিনৰ মন্তব্য সন্দৰ্ভত ছচিয়েল মিডিয়াৰ কমেণ্ট বক্সত আপুনি প্ৰতিক্ৰিয়া দিব পাৰে। এই মুহূৰ্তত ৰাহুল গৌতম সঠিকভাৱে যিসকল লাভান্বিত হ'ব খুজিছে এই সকলৰ সেই নিজ স্বাৰ্থ পূৰণ নহব। কুমুদ দাস, নিশ্চিতভাৱে ৰাহুল গৌতমে যিটো আজি দিয়া বুলি আপুনি কৈছে, সেই কথাটোত পাপৰৰ কথা যিটো লিখিছে, মানে এই পাপৰৰ কথাটো, এই কথাটো আমি অলপ শান্ত হওঁ আহক। হয়, প্ৰতিটো কথা কোনোবা ৰাজনীতিবিদক সুধিবই লাগিব নেকি? সুধিলেহে ক'ব, নুসুধিব। সি মানে জুবিন গাৰ্গক তেওঁ তই বুলি সম্বোধন কৰিছিল, সি তেওঁলোকক পাপৰ বুলিয়েই ভাবিছিল। মাত্ৰ অলপ সময় পাপৰবোৰক গুৰুত্ব দিবলৈ বাদ দিয়ক, পাপৰহে নিজে সেমেকি যাব। ৰাজনৈতিক নেতাক কৈছে, অৰ্থাৎ তেওঁলোকক প্ৰশ্ন নকৰিলে তেওঁলোকে এসময়ত নিজেই এইখন যি লেতেৰা ৰাজনীতি, এই ৰাজনীতি বন্ধ কৰিবলৈ বাধ্য হ'ব। জুবিন গাৰ্গক লৈ ৰাজনীতি আমাক নালাগে, জুবিন গাৰ্গৰ বাবে আমাক ন্যায় লাগে। জুবিন গাৰ্গৰ কি হৈছিল ছিংগাপুৰত জানিব লাগিব। অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছে। গুৰুত্বপূৰ্ণ আপডেট জনাইছো, ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰিলে মানহানিৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। প্ৰাইডিছ এণ্টাৰটেইনমেণ্টছৰ CMD ৰিণিকী ভূঞা শৰ্মাই অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰিছে অভিযোগ। ৰিণিকী ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। এয়া হ'ল ৰাজনৈতিক এটা পাৰ্শ্বক্ৰিয়া। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰাজনীতি যে হৈছে তাৰ প্ৰমাণ এইবোৰ ঘটনা। শেহতীয়াকৈ এইটো যিটো আমি বাতৰি দিছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই উচ্চ ন্যায়ালয়ত ৰাইজৰ দলৰ নেতা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এইটো হৈছে জুবিন গাৰ্গৰ মৃত্যুকেন্দ্ৰিক ৰাজনীতিৰ পাৰ্শ্বক্ৰিয়া। আমাক যি সময়ত অসমবাসীক এটাই প্ৰশ্নৰ উত্তৰ লাগে যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু কিদৰে হৈছিল, সেই সময়ত এই ঘৃণনীয় ৰাজনীতিৰ বাবে আজি এনেকুৱা ধৰণৰ বাতৰি আমি প্ৰচাৰ কৰি আমাৰ যি এয়াৰ টাইম, সেই এয়াৰ টাইম নষ্ট কৰিবলগীয়া হৈছে। কুমুদ দাস, নিশ্চিতভাৱে আৰু আজিৰ তাৰিখত আমি ৰাহুল গৌতমৰ কথা কৈছো। ৰাহুল গৌতমে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মৃগাংক, হয়, আটাইতকৈ ডাঙৰ কথাটো ৰাহুলে কৈছে যে ন্যায় পাব লাগিব। বৌৱে মমন বাহঁতে মানে পালমি বৰঠাকুৰ পৰিয়ালটো আৰু অসম নামৰ তাৰ এই ঘৰখনে জানিব লাগিব কি ঘটিছিল তাত। তাৰ বাবে তদন্ত চলিছে। বৌ আৰু মমন বাই ৰাজহুৱাকৈ মন্তব্য দিছে। বৌ আৰু মমন বাৰ কথাত মোৰ যোগ বিয়োগ কৰিব লগা নাই। যিকেইটা শব্দ উচ্চাৰণ কৰিছে দাঢ়ি কমাৰ সৈতে সেইখিনিয়ে কথা। তাতকৈ ডাঙৰ কথাটো হ'ল যে জুবিন গাৰ্গৰ ক্ষেত্ৰত ৰাহুল গৌতম শৰ্মাৰ এই কথাকেইটা আমি অতি গুৰুত্ব সহকাৰে আচলতে এই মুহূৰ্তত সকলোৱে লোৱা উচিত। সমগ্ৰ অসমবাসীয়ে তাৰ ঘটনাটোৱে, অৰ্থাৎ জুবিন গাৰ্গৰ ঘটনাটোৱে আমাৰ জাতিটোক বৰ ডাঙৰ শক্তি এটা দি থৈ গ'ল। দশকৰ পিছত দশক ধৰি আমাৰ জাতিটো পৰিচয়ৰ শংকাত ভুগি আহিছো। জাতি হিচাপে আমি এক হোৱাৰ কোনো কাৰণেই নাছিল আমাৰ হাতত। সি আমাক এটা দুখ দিলে, কালেক্টিভ মেলাংকলিয়া এটা দিলে। সেই দুখতে আমি আটাইবোৰ আকৌ লগ খালো।
সাম্প্ৰতিক ইতিহাসত অসমীয়া জাতীয় চেতনাক জীপাল কৰিব পৰাকৈ ইমান শক্তিশালী কোনো উমৈহতীয়া আৱেগ নাছিল ইয়াতকৈ বেছি সি আৰু কি দিব পাৰে আমাক বিনিময়ত তাক আমি অকণমান শান্তি দিওঁ আহক গতিকে জুবিন গাৰ্গৰ নামত চলা ৰাজনীতি বন্ধ আপুনি আৰু এটা কথা মন কৰক ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা দিছে আমাৰ নিজৰ মাজত কাজিয়া নকৰিব এইটো পইণ্ট অসমীয়া ভাষাটোৰ দমটোক জোৰটোক সি প্ৰমাণ কৰি দিলে জুবিন গাৰ্গে হলিউড বলিউড নহয় মাতৃভাষাত গান গোৱা মানুহেই মাতৃভাষাৰ শক্তি দেখুৱাই দিলে সেইটোক সন্মান কৰোঁ আহক ভাষাটোক মৰম কৰোঁ কিন্তু এই পইণ্টটো যথেষ্ট গুৰুত্বপূৰ্ণ আমাৰ নিজৰ মাজত কাজিয়া নকৰিব আজি আমি কাজিয়াই দেখি আছো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আজি বুলিয়েই নহয় কেতিয়াও আমি হিন্দু মুছলমান কোচ কছাৰী পুৰুষ মহিলা নহয় আমি মানুহ আৰু জন্তু নহয় আমি গছ আৰু নদী নহয় আমি অসম আমি জুবিনৰ ঘৰ আমি এটা পৰিয়ালৰ দৰে নাথাকিলে তাৰ এখন ঘৰ নাথাকিব তাক ঘৰ এখনো কি আমি দিব নোৱাৰিম এই মুহূৰ্তত ব্ৰেকিং নিউজ আহিছে ফুল পেটৰ সহায়ত আমি সেয়া ব্ৰেকিং নিউজ দেখুৱাইছো আপোনালোকক প্ৰথমটো গোচৰ অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছে অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰিলে মানহানিৰ গোচৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰিণিকী ভূঞা শৰ্মাৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰিলে অভিযোগ অৰ্থাৎ ৰিণিকী ভূঞা শৰ্মাৰ হৈ তেওঁৰ এডভকেটে উচ্চ ন্যায়ালয়ত গল্ডেন থ্ৰেডছ নামৰ প্ৰতিষ্ঠানটোৱে ফেশ্বন শ্ব' আয়োজন কৰা বুলি ভুৱা অভিযোগ তুলিছিল অখিল গগৈয়ে গল্ডেন থ্ৰেডছ প্ৰতিষ্ঠানটোৰে ৰিণিকী ভূঞা শৰ্মা জড়িত থকা বুলি বহুতে কয় আৰু এই প্ৰতিষ্ঠানটোক লৈ অখিল গগৈ বিভিন্ন সময়ত ৰিণিকী ভূঞা শৰ্মাক টাৰ্গেট কৰি লৈছিল আৰু তাৰ পিছতে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ চিএমডি ৰিণিকী ভূঞা শৰ্মাৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে হয় এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছো যে আজি প্ৰথম দিনটোত কেৱল অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হৈছে পৰৱৰ্তী সময়ত আমাৰ হাতত নিশ্চিত তথ্য আছে যে পৰৱৰ্তী সময়ত লুৰিণ গগৈকে আৰম্ভ কৰি যিকেইজনে এই প্ৰসংগত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিলে প্ৰত্যেকৰ বিৰুদ্ধে ৰিণিকী শৰ্মা ভূঞাই মানহানি গোচৰ তৰিব এই মুহূৰ্তত জনাইছো আজি প্ৰথম দিন হিচাপে অখিল গগৈৰ বিৰুদ্ধে গোচৰ তৰিছে কিন্তু পৰৱৰ্তী সময়ত আটাইৰ বিৰুদ্ধে গোচৰ তৰিব ৰিণিকী ভূঞা শৰ্মাই গল্ডেন থ্ৰেডছ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নেতৃত্বত এটা হস্ত তাঁত বস্ত্ৰ ইত্যাদিৰ এটা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ তেওঁ আৰম্ভ কৰিছে কিছুদিনৰ পূৰ্বে এই গল্ডেন থ্ৰেডছ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিল এই ফেষ্টিভেলত জড়িত থকা বুলি অখিল গগৈকে ধৰি বিভিন্ন প্ৰতিষ্ঠানে আওপকীয়াকৈ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে প্ৰশ্ন আকাৰে প্ৰশ্ন তুলি আহিছিল তাৰেই পৰিণতি হ'লগৈ অখিল গগৈৰ বিৰুদ্ধে এই মানহানিৰ গোচৰ মই জনাত লেনিনে ইতিমধ্যে কোৱাৰ দৰে এইসকলৰ বিৰুদ্ধে অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ক্ৰিমিনেল ডিফেমেশ্যন লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধেও ক্ৰিমিনেল ডিফেমেশ্যন হয়তো ফাইল কৰিব পাৰে মুখ্যমন্ত্ৰীৰ পত্নীয়ে এইটো এটা ডাঙৰ খবৰ এইটো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এইটো এটা ছাইড এফেক্ট পাৰ্শ্বক্ৰিয়া অৰ্থাৎ যদিহে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ঘটনাটো নঘটিলেহেঁতেন তেতিয়াহ'লে হয়তো এই বাতৰিটো আমি সম্প্ৰচাৰ কৰিবলগীয়া নহ'লহেঁতেন গতিকে শাসক বিৰোধী সকলোৱে এই মুহূৰ্তত আচলতে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে কোনোবাই ৰাজনীতি নাই কৰা বুলি কৈ ৰাজনীতি কৰিছে কোনোবাই ৰাজনীতি নহয় জাষ্টিছ ফৰ জুবিন বুলি ৰাজনীতি কৰিছে গতিকে কিন্তু ৰাজনীতিহে আৰম্ভ হৈছে মূল যিটো অসমবাসীৰ বা অসম আৰক্ষীৰ চৰকাৰখনৰ শাসক বিৰোধী সকলোৰে মূল যিটো লক্ষ্য হ'ব লাগিছিল যে জুবিন গাৰ্গ নোহোৱা হ'ল তেওঁক ন্যায় প্ৰদান কৰিব লাগে সেই কথাটোত গুৰুত্ব দিব লাগিছিল এতিয়া কিন্তু তলৰ লেভেলৰ নিম্ন ৰুচিৰ ৰাজনীতি এনেকুৱা পৰ্যায়ত আমাৰ গুচি গৈছে গোটেই কথাবোৰ যি কথাবোৰ মুঠেও জুবিন গাৰ্গৰ দৰে মানুহেও ভাল নাপায় অসমবাসীয়েও কোনেও ভাল পোৱা নাই তৰল স্তৰৰ ৰাজনীতিয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আৰু এই ন্যায়ৰ গোটেই প্ৰসংগটো তদন্তৰ প্ৰসংগটো ইয়াত যিসকল লোকে কমেণ্ট কৰিছে প্ৰত্যেকে কমেণ্ট দিছে যে আমাক এতিয়া ন্যায় লাগে আমাক তেল নালাগে জাষ্টিছ লাগে এই ধৰণৰ মন্তব্য আজি বিভিন্নজনে মন্তব্য কৰিছে প্ৰতিগৰাকী লোকৰ এয়া মন্তব্য আৰু এয়া মন্তব্যই এটা কথা স্পষ্ট কৰিছে যে মানুহ শান্ত সমাহিতভাৱে বাতৰি চাই আছে গতিবিধি লক্ষ্য কৰি আছে প্ৰতিজনৰ গতিবিধি লক্ষ্য কৰি আছে মৃগাংক হয় এই আচলতে সামাজিক মাধ্যমত কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে দুটা চক্ৰ তৈয়াৰ হৈছে আজি দুদিন পূৰ্বে সংবাদ মেলত কৈছে যে এটা পক্ষই ন্যায় বিচাৰিছে এটা পক্ষই ৰাজনীতি কৰিছে এনেকুৱা ধৰণৰ কথাবোৰ বন্ধ হওক শাসকে যদি মই অন্তত বিৰোধী পক্ষক আমি এটা আহ্বান জনাব পাৰো কুমুদ দাস নিশ্চিতভাৱে যে বিৰোধী পক্ষই অন্তত এই বিষয়টোৰ পৰা আঁতৰি থাকক
সমগ্ৰ অসমবাসী আৰু আজিৰ দিনটোত শাসক পক্ষৰ বিধায়ক অতুল বৰা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এক চাঞ্চল্যকৰ চিঠি লিখিছে, মন্তব্য আগবঢ়াইছে আৰু চৰকাৰলৈ, মুখ্যমন্ত্ৰীলৈ যিখন পত্ৰ লিখিছে সেই পত্ৰৰ পৰা এটা কথা স্পষ্ট, শাসক পক্ষৰ বহু লোকেও এই বিষয়টো সন্দৰ্ভত যথেষ্ট উদ্বিগ্নতাৰে সমগ্ৰ ঘটনাক্ৰম লক্ষ্য কৰিছে। মৃগাংক, হয়, অতি মন কৰিবলগীয়া যে আমি অলপ সময়ৰ আগতে আলোচনা কৰি আছিলো বিৰোধীৰ ৰাজনীতিৰ কথা, যে জুবিন গাৰ্গৰ মৃত্যুক লৈ বিৰোধীয়ে ৰাজনীতি কৰিছে, ৰাজনৈতিক কথা বতৰা কৈছে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ, 50 বিঘা মাটিত হ'ব লাগে জুবিন গাৰ্গৰ নামত গল্ডেন টেম্পল, স্বৰ্ণ মন্দিৰ নিৰ্মাণ হ'ব লাগে জুবিন গাৰ্গৰ নামত। মই 20 বিঘা মাটিৰ কথা কৈছিলো, দিলে 10 বিঘাহে। মন্তব্য এয়া দিছপুৰৰ বিধায়ক অতুল বৰাৰ। দিছপুৰৰ বিজেপি বিধায়কজনে পত্ৰত লিখিছে মুখ্যমন্ত্ৰীলৈ যে কাষতে এখন বিশ্ববিদ্যালয়ে ম্যাদী কৰি ল'লে 100 বিঘা মাটি, স্মৃতি ক্ষেত্ৰৰ সীমাতে জনৈক জনপ্ৰতিনিধিৰ আছে 42 বিঘা মাটি, অৰ্থাৎ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ কাষত জনপ্ৰতিনিধিৰ মাটি থকাৰ অভিযোগ। 50 বিঘা মাটিত নিৰ্মাণ হওক স্বৰ্ণ মন্দিৰ সহ স্মৃতি ক্ষেত্ৰ। দিছপুৰৰ বিধায়ক কমাৰকুছি, সোণাপুৰ, য'ত জুবিন গাৰ্গ পৰাখিনি চৰকাৰে দিয়ক, বাকী ৰাইজে দিব দান বৰঙণি। মুখ্যমন্ত্ৰীলৈ বিজেপি বিধায়কৰ বিস্ফোৰক পত্ৰ, য'ত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আছে। এই মুহূৰ্তত কমাৰকুছি, সোণাপুৰৰ এখন ৰিজৰ্ট পাৰ হৈ যি স্থানত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আছে, সেই স্থানত 10 বিঘা মাটিত জুবিন গাৰ্গৰ যি এতিয়াও তাত কোনো নিৰ্মাণ আৰম্ভ হোৱা নাই, জুবিন গাৰ্গৰ সেই স্মৃতি ক্ষেত্ৰক 10 বিঘা মাটিত নিৰ্মাণ কৰা হৈছে বুলি কৈছে অতুল বৰা, দিছপুৰৰ বিধায়ক। তেওঁ কৈছে যে তেওঁ হেনো 20 বিঘা মাটিৰ কথা কৈছিল, অৰ্থাৎ জুবিন গাৰ্গৰ দৰে এজন বিশাল ব্যক্তিত্ব য'ত অন্তিম শয়নত শুব, সেই স্থানৰ বিশালতা থাকিব লাগিব, তাৰ বাবে তেওঁ 20 বিঘা মাটিৰ কথা কৈছিল। স্পষ্টকৈ লিখিছে জুবিন গাৰ্গৰ সমাধিস্থলীত মই এই কথাটো এটা ডাঙৰ কথা। কুমুদ দাস, আপুনি ক'ব যে সমাধিস্থলীৰ কাষত কেনেকৈ এজন ৰাজনীতিকে ইটো সিটোৰ নামত 42 বিঘা মাটিৰ ম্যাদী পট্টা পালে। আপুনি সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ যদি গুৱাহাটীৰ ফালৰ পৰা যায়, তেতিয়াহ'লে এই মুহূৰ্তত যি টুকুৰা মূল ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথ এৰি যি ডোখৰ মাটিৰ ওপৰেৰে আপুনি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ ফালে যাব, সেই মাটিখিনিয়ে এজন ৰাজনৈতিক নেতাৰ বুলি, এজন জনপ্ৰতিনিধিৰ বুলি অভিযোগ তুলিছে। তেওঁ কৈছে যে বিভিন্নজনৰ নামত 42 বিঘা মাটিৰ ম্যাদী পট্টা পাইছে, এইখিনি মাটিৰ জৰীপ হোৱা নাই। এতিয়া আমি এইবোৰ তদন্ত কৰি দোষীক যথোচিত শাস্তি বিহিবলৈ তেওঁ অলপ কথাবোৰ পাক লগাই লিখিছে। সেয়েহে তেওঁ কৈছে যে জুবিন গাৰ্গৰ সমাধিস্থলীত মই উল্লেখ কৰাম 42 বিঘা, মানে জনপ্ৰতিনিধিৰ 42 বিঘা মাটিৰ লগত আৰু 8 বিঘা মাটি একেলগ কৰি মুঠতে 50 বিঘা মাটিত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আৰু তেওঁৰ স্মৃতিত সেই স্থানতে এটা গল্ডেন টেম্পল নিৰ্মাণ কৰাৰ বাবে আপোনাক স্থানীয় বিধায়ক হিচাপে টানি অনুৰোধ জনালো। তদুপৰি আপুনি দেখিব ইয়াৰ ওপৰৰ ফালে যদি আপুনি যায়, তেতিয়া অকণমান যদি আপুনি হাইলাইট কৰি দিয়ে, 52 নং দিছপুৰ সমষ্টিৰ বিধায়ক, অৰ্থাৎ স্থানীয় বিধায়ক তেওঁ, য'ত জুবিন গাৰ্গৰ সমাধি হৈছে। প্ৰথম দিনাই মই 20 বিঘা মাটিৰ কথা কৈছিলো, যদিও আপোনাৰ কেবিনেটে 10 বিঘা মাটিৰহে অনুমোদন জনালে। ডিমৰীয়া অঞ্চলত সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বহু অঞ্চলত এতিয়াও ভূমিৰ জৰীপ হোৱা নাই, এনেকুৱা ধৰণৰ অভিযোগ তেওঁ তুলিছে। আৰু তাতেই তেওঁ কৈছে যে জুবিন গাৰ্গৰ স্মৃতিত সেই স্থানত এটা গল্ডেন টেম্পল নিৰ্মাণ কৰক, যিখিনি পাৰে, এই যিহেতু এটা বিশাল প্ৰজেক্ট হ'ব, যিখিনি পাৰে সেইখিনি চৰকাৰে দিয়ক, বাকীখিনি ৰাইজৰ দান বৰঙণিয়ে তাত জুবিন গাৰ্গৰ গল্ডেন টেম্পল নিৰ্মাণ কৰাৰ বাবে সোনকালে এখন আঁচনি হাতত লওক। এই মন্তব্য এজন বিধায়কৰ। ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসম গণ পৰিষদৰ আন এজন বিধায়ক, তেওঁ আজি এটা বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কৈছে যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছে, গতিকে এই যে SITৰ তদন্ত কিয়, তেওঁ প্ৰশ্ন কৰিছে, তেওঁ দাবী কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত CBIক দিব লাগে। মন কৰিব কুমুদ দাস, একেদিনাই এজন শাসকীয় পক্ষৰ 2জন বিধায়ক, এজন অসম গণ পৰিষদৰ, এজন বিজেপিৰ, এই 2জন বিধায়কে মাত মাতিবলৈ আৰম্ভ কৰিছে। মই কোৱা নাই যে তেওঁলোকে হক কথা কৈছে, উচিত কথা কৈছে, তেওঁলোকে যি কৈছে সেয়াই হ'ব লাগে, কিন্তু এই যে গোটেই বিষয়টোক লৈ শাসকীয় পক্ষত এটা অসন্তুষ্টিয়ে গা কৰি উঠিছে, সেই কথাটোত কিন্তু কাৰো সন্দেহ নাই। কুমুদ দাস, নিশ্চিতভাৱে। আৰু এই মুহূৰ্তত আমি মানস ৰবিনৰ মন্তব্য এই পৰ্যন্ত আমি শুনোৱা নাই। মানস ৰবিনে আজি কৈছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ কাৰো দম নাই, চালে বেৰে কোবাই থাকিলে নহব, আমাক ন্যায় লাগিব, ৰাইজে ন্যায় বিচাৰিছে, ন্যায় দিব লাগিব। মানস ৰবিনৰ মন্তব্য এবাৰ শুনাব খুজিছো। গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম অসমত কাৰোৰে নাই, খালি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কোনোবাই বেলেগ ৰাজনীতি কৰি নাথাকিলে ভাল পাম। বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে আমাক মূলতঃ কি কাম লাগে? 1, ছিংগাপুৰলৈ কোনে মাতিছিলে? 2,
ছিংগাপুৰৰ লগত কোন কোন গৈছিলে তিনি সেইদিনাখন পাৰ্টি আগনিশা ক'ত আছিলে কোন কোন আছিলে কি খাইছিলে পিছদিনা কোন কোন গৈছিলে কি খুৱাইছিলে চাৰি ইমানবোৰ ভিডিঅ' আহিছে যে শেষৰ ভিডিঅ'টো ক'ত লুকাই আছে অসমবাসীয়ে চাবলৈ পাব লাগে সেইটো তেওঁ পোষ্টমৰ্টেম ৰিপৰ্টতকৈ তাৎক্ষণিকভাৱে দৰকাৰী বস্তু যিটো ৰেকৰ্ড হৈ আছে কাৰোবাৰ মোবাইলত নিশ্চিতভাৱেতো ৰেকৰ্ড হৈছে নে অকল সেইখিনিয়ে নহ'ল বাকী চব হ'ল মই নাজানো এতিয়া বাকীবোৰক চালে বেৰ কোবাই থাকি এইটো সময় নষ্ট কৰাৰ বাহিৰে একো নহয় শ্যামকানু মহন্তৰ ঘৰ পাৰ্টিলৈ কোন গৈছিলে সেইটো বৰ ডাঙৰ বিষয় নহয় ডাঙৰ মানুহ পাৰ্টিলৈ মাতিলে সৰু মানুহ যায় সেইবোৰ কথাত দৌৰি থাকিব নালাগে সেইবোৰে মানুহক দুখ দিব আমাক জুবিন দাক ভাল পোৱা মানুহখিনিক ভাগ ভাগ কৰিব ৰাজনীতি গাব নালাগে চৰকাৰে নকৰাখিনি আঙুলিয়াই দিব লাগে কিন্তু চৰকাৰক এতিয়া গালি পৰাৰো সময় নহয় কোনোবাই যে গালি পাৰি আছে সেইটোও ভাল কথা নহয় ঠিক সেইদৰে চৰকাৰ পক্ষও কোনোবাই কথা এটা সুধিছে কাৰণে তেওঁক ইটিকিং কৰিব তেওঁক জেলত ভৰাই থ'ব সেই কথাবোৰো গ্ৰহণযোগ্য নহয় মই আগতে কৈছিলোঁ যে কিবা এটা প্ৰমাণ মোৰ হাতত আছে আজি প্ৰমাণটো মই দাখিল কৰিলোঁ আৰু মই মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা কৈ আছোঁ যে ইফালে সিফালে আমি কোনো যাব নালাগে আমি এটা পইণ্টতে আমাক লাগে সেইটো হ'ল যে ছিংগাপুৰত দুৰ্ঘটনা ঘটিল নে কোনোবাই কিবা ষড়যন্ত্ৰ ৰচনা কৰিছিল নে জুবিন দাক হত্যা কৰা হ'ল এই তিনিটা প্ৰশ্নৰ উত্তৰহে আমাক লাগে মন্তব্য মানস ৰবিনে মুখ খুলিছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰেচনেল মন্তব্য আগবঢ়াইছে যি কথা আমি ক'ব পাৰোঁ গোটেই ভাষ্যটো যদি আপুনি মানস ৰবিনৰ যিসকল দৰ্শকে ইতিমধ্যে শুনিছে তাত মানস ৰবিনে কেইবাটাও কথা কৈছে তাৰ ভিতৰত আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল যে মানস ৰবিনে স্পষ্ট ভাষাৰে কৈছে যে এই মুহূৰ্তত চৰকাৰক গালি পাৰিব নালাগে নিশ্চয়কৈ চৰকাৰক গালি পৰাৰ সময় এতিয়া হোৱা নাই তদন্ত আগবাঢ়ি আছে SITয়ে তদন্ত কৰিছে যদিহে SITৰ তদন্তত কিবা আখুৱা হোৱা বুলি কোনোবাই দেখিছে সেয়া আঙুলিয়াই দিয়াটো অন্য কথা বা কিবা তথ্য আছে সেয়া দিয়াটো অন্য কথা কিন্তু চৰকাৰক গালি পাৰি ৰাজনীতি কৰিব নালাগে আজি দেৱব্ৰত শইকীয়াৰ দৰে এজন ৰাজনীতিবিদ যাক আমি মোটামুটি অলপ আনতকৈ বেলেগ বুলি ভাবোঁ মানে তেওঁৰ কথা বতৰাৰ ধৰণ তেওঁ আজি আৰম্ভ কৰিছে তেওঁ মুখ্যমন্ত্ৰীক দোষাৰোপ কৰিবলৈ গৈ পেলাই তেওঁ কৈছে যে BTC নিৰ্বাচনক সন্মুখত ৰাখি জুবিন গাৰ্গৰ নশ্বৰ দেহ যেতিয়া দিল্লী পাইছিল তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি আৰম্ভ কৰিছিল কেনেকৈ বড়ো এখন আৰনাই দি পেলাই দি জুবিন গাৰ্গৰ নশ্বৰ দেহত মুখ্যমন্ত্ৰীয়ে দিছিল এই কথাটোৰ দ্বাৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি আৰম্ভ কৰা বুলি দেৱব্ৰত শইকীয়াৰ দৰে নেতা ৰাজ্যৰ বিৰোধী দলপতি তেওঁ অসম বিধানসভাৰ বিৰোধী দলপতিগৰাকীয়ে এই মন্তব্য কৰিছে এই মন্তব্যটো নকৰিলেও এই সামগ্ৰিকভাৱে যি তদন্ত প্ৰক্ৰিয়া বা মুখ্যমন্ত্ৰীয়ে যে বিৰোধীক অভিযুক্ত কৰিছে এই কথাটো নোকোৱাকৈও এই গোটেই কথাবোৰ আগবঢ়াই নিব পাৰিলেহেঁতেন কিন্তু কেৱল মুখ্যমন্ত্ৰীয়ে যিটো হাৰত বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেই একে হাৰত মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিবলৈ গৈ দেৱব্ৰত শইকীয়াৰ দৰে নেতায়ো আল্টিমেটলি ৰাজনীতিৰে আশ্ৰয় লৈছে এই কথাবোৰ মুঠেও ভাল কথা হোৱা নাই বিৰোধীয়ে একো যদি কৰিব নোৱাৰে তেওঁলোকৰ যদি ভূমিকা নাই তেওঁলোকে অন্তত কিছুদিনলৈ ধৈৰ্য ধৰক আৰু অন্যথা পৰিৱেশ বেছি প্ৰদূষিত হ'ব কথাৰ উত্তৰত কথাৰ বাঢ়িব ইজনে সিজনে কথা পাতিব আমি ইজনৰ বাইট শুনাম সিজনৰ বাইট শুনাম সংবাদ মাধ্যমে গতিকে এই যিটো এটা কলুষিত পৰিৱেশ এই পৰিৱেশটোত সঠিক দিশত তদন্ত আগবাঢ়িব বুলি আমি ধাৰণা কৰিব নোৱাৰোঁ গতিকে কুমুদ দাস এই মুহূৰ্তত অন্তত সকলো ৰাজনৈতিক দল সকলো ৰাজনৈতিক নেতা সংযত হোৱাৰ প্ৰয়োজন আছে নিশ্চিতভাৱে আৰু আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ মন্তব্য ৰাজেশ ভূঞাৰ জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাৰ এক গুৰুত্বপূৰ্ণ মন্তব্য ৰৈ ৰৈ বিনালেৰ পৰা আঁতৰিব শেখৰ জ্যোতি অমৃত প্ৰভা এওঁলোক ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে ৰাইজৰ দাবী মানি লৈছে আৰু সিদ্ধাৰ্থ শৰ্মায়ো অভিনয় কৰিছিল তেওঁ এতিয়া SITৰ জিম্মাত আছে আৰু ছবিখনৰ পৰা এই তিনিওজনকে আঁতৰাই দিয়া হ'ব 31 অক্টোবৰত মুক্তি লাভ কৰিব এই ছবিখনে মোৰ ফটো থাকিব লাগিব নিশ্চিতভাৱে ফটো থাকিব লাগিব আৰু ফটো জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ সময়ত এই পত্ৰ দি থৈ গৈছিল ভূঞালৈ এখন পত্ৰ দি থৈ গৈছে ৰাজেশ ভূঞালৈ এখন পত্ৰ দি গৈছিল আৰু সেই পত্ৰৰ কথা
উল্লেখ কৰি ৰাজেশ ভূঞাই কৈছে ৰৈ ৰৈ বিনালেৰ মুক্তিৰ সময়ত সকলোৱে এই ফটো আৰু আলোকচিত্ৰ পাব, নহলে মোৰ সৈতে যোগাযোগ কৰিলে পাব ফটো আলোকচিত্ৰ। হয়, গৰিমা শইকীয়া গাৰ্গ বা ৰাজেশ ভূঞা এওঁলোক কোনোবা এজনৰ সৈতে যোগাযোগ কৰিলে এই ফটো পাব যে জুবিন গাৰ্গে এখন পত্ৰ লিখি থৈ গৈছে। জুবিন গাৰ্গৰ স্বাক্ষৰ সম্বলিত এখন ফটোগ্ৰাফ অসমবাসীৰ ঘৰে ঘৰে থকাটো বিচাৰিছিল জুবিন গাৰ্গে। অতি ৰহস্যজনক এটা কথা কুমুদ দাস, যিজন শিল্পীয়ে ছিংগাপুৰলৈ যোৱাৰ আগতে এই কথাটো কৈ থৈ গৈছে আৰু তেওঁৰ যেন এক অন্তিম ইচ্ছাহে আছিল, এই কথাটো আজি তেনেকুৱা লাগিছে। প্ৰতিজন অসমবাসীৰ মনত এই কথাটোৱে এই প্ৰশ্নটোৱে আহিছে যে জুবিন গাৰ্গে কি ভাবিছিল, জানিছিল নেকি যে ছিংগাপুৰলৈ গৈ কিবা অঘটন ঘটিব পাৰে? এনেকুৱা ধৰণৰ তেওঁ এটা ইচ্ছা বেকত কৰি থৈ গ'ল। তেওঁ এখন পত্ৰযোগে ৰাজেশ ভূঞা, ৰৈ ৰৈ বিনালে নামৰ ছবিখনৰ যি পৰিচালক ৰাজেশ ভূঞা, তেওঁক কৈ থৈ গৈছে যে মোৰ ছবি আৰু মোৰ পত্ৰ মোৰ স্বাক্ষৰ অসমবাসীৰ ঘৰে ঘৰে থাকিব লাগিব, প্ৰতিখন ঘৰত থাকিব লাগিব। এতিয়া ৰাজেশ ভূঞা আৰু গৰিমা শইকীয়া গাৰ্গৰ লগত কোনোবাই যদি যোগাযোগ কৰে তেতিয়াহ'লে জুবিন গাৰ্গৰ সেই অন্তিম ইচ্ছা অনুসৰি তেওঁৰ পত্ৰ আৰু তেওঁৰ স্বাক্ষৰ থকা এখন পত্ৰ আৰু এখন ফটোগ্ৰাফ পাব। এই ব্যৱস্থাটো ৰৈ ৰৈ বিনালে টীমে হাতত লৈছে। মই আকৌ এবাৰ কৈছোঁ যে ৰৈ ৰৈ বিনালে কালি এটা মন মন বুলি গান এটা ৰিলিজ হৈছে। প্ৰথমটো গান য'ত জুবিন গাৰ্গে এজন অন্ধ গায়কৰ ভূমিকাত অৱতীৰ্ণ হৈছে, তেওঁ মূল চৰিত্ৰত অভিনয় কৰিছে ৰৈ ৰৈ বিনালে নামৰ ছবিখনৰ, আৰু তাত ৰৈ ৰৈ বিনালে নামৰ ছবিখনৰ কাহিনীও জুবিন গাৰ্গৰ। গতিকে 31 অক্টোবৰত চলচ্চিত্ৰ গৃহলৈ অনাৰ বাবে আপ্ৰাণ চেষ্টা চলাই থকা আছে ৰাজেশ ভূঞা নেতৃত্বাধীন টীমটোৱে। গৰিমা গাৰ্গ নিজে তদাৰকীত লাগিছে এই গোটেই প্ৰক্ৰিয়াটো যাতে খৰতকীয়াকৈ শেষ কৰিব পৰা যায়। বহুত কাম ৰৈ গৈছিল। SITক দিছে বৃহৎ তথ্য। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ আপডেট জনাইছো, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ কাৰো দম নাই। এই মন্তব্য কৰিছে শিল্পী মানস ৰবিনে। মানস ৰবিনে কৈছে আমাক এটাই লাগে, জুবিন গাৰ্গৰ কি হৈছিল, ছিংগাপুৰত কেনেকৈ হত্যা কৰা হৈছিল জুবিন গাৰ্গক, কোনে কোনে ষড়যন্ত্ৰ কৰিছিল জুবিন গাৰ্গক লৈ, এই প্ৰশ্ন উত্থাপন কৰিছে। SITত হাজিৰা দিয়াৰ পিছতেই, SITত হাজিৰ হৈ তথ্য প্ৰমাণ দাখিলৰ পিছতেই মানস ৰবিনে মুখ খুলিছে। কোনে কোনে ষড়যন্ত্ৰ কৰিছিল, ছিংগাপুৰত কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গৰ, 4টা বিষয়ক লৈ তদন্ত কৰিলে সকলো ৰহস্য ওলাই পৰিব। ছিংগাপুৰত কোন কোন আছিল, কোন গৈছিল, সেইদিনা পাৰ্টিত আগনিশা কোন কোন আছিল, কি খুৱাইছিল, ইমানবোৰ ভিডিঅ' এৰি দি অন্তিমটো ভিডিঅ' কিয় লুকুৱাইছে, এই প্ৰশ্ন উত্থাপন কৰিছে মানস ৰবিনে। এটা প্ৰশ্ন নম্বৰ 1, ছিংগাপুৰলৈ জুবিন গাৰ্গক কোনে মাতিছিল? প্ৰশ্ন নম্বৰ 2, ছিংগাপুৰত লগত কোন কোন আছিল আৰু কোন গৈছিল ছিংগাপুৰলৈ? মানস ৰবিনৰ প্ৰশ্ন 3, সেইদিনা পাৰ্টিত আগনিশা কোন কোন আছিল আৰু কি খুওৱা হৈছিল জুবিন গাৰ্গক? নম্বৰ 4, ইমানবোৰ ভিডিঅ' এৰি দি অন্তিমটো ভিডিঅ' কিয় লুকুৱাইছে? এই সন্দৰ্ভত মানস ৰবিনে কৈছে আমি শেষলৈকে যুঁজ দিম। আমাৰ লগত আমাৰ সহযোগী কাৰ্যবাহী সম্পাদক মৃগাংক শইকীয়া আছে। মৃগাংক, আজিৰ দিনটোত মানস ৰবিনে মুখ খুলিছে, SITৰ হাতত বৃহৎ তথ্য প্ৰমাণ দাখিল কৰিছে, এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মানস ৰবিনে, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম কাৰো নাই। মানস ৰবিনৰ গুৰুত্বপূৰ্ণ মন্তব্য। হয় কুমুদ দাস, ইতিমধ্যে মানস ৰবিনে জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক পিছতে নিজৰ প্ৰথমটো প্ৰতিক্ৰিয়াত এটা বিস্ফোৰক মন্তব্য কৰিছিল। মানস ৰবিনে কৈছিল যে মোৰ হাতত ব্লেক এণ্ড হোৱাইট প্ৰমাণ আছে আৰু সেই প্ৰমাণ বিচাৰিলেই মই দিম, আৰু যদি নিবিচাৰেও তেতিয়াও মই দিবলৈ সাজু আছো, এই কথা কৈছিল মানস ৰবিনে। আৰু আজি প্ৰথমবাৰৰ বাবে মানস ৰবিনক আমি দেখিলো CIDৰ কাৰ্যালয়ত। তেওঁ SITৰ সন্মুখত নিজৰ ভাষ্য দিলে আৰু তেওঁ হয়তো নিজৰ হাতত যিবিলাক তথ্য আছে যে জুবিন গাৰ্গৰ ক্ষেত্ৰত যে বিত্তীয় নিয়ম সংঘটিত হৈছিল তাৰ তথ্য প্ৰমাণ মানস ৰবিনে দিয়া বুলি আমি জানিব পাৰিছো। মানস ৰবিন জুবিন গাৰ্গৰ দীৰ্ঘকালৰ আৰম্ভণিৰ অৱস্থাৰ সংগী। এসময়ত এনেকুৱা আছিল যে বিহুৰ মঞ্চত মানস ৰবিন আৰু জুবিন গাৰ্গ নহলে নহৈছিল। মানস ৰবিনে সুৰ দিয়া, জুবিন গাৰ্গে লিখা বা বহু বিহু গীত তেওঁলোক দুয়োজনে একেলগে গাইছিল। এটা প্ৰখ্যাত জুটি আছিল মানস ৰবিন আৰু জুবিন গাৰ্গ। প্ৰায় একে সময়তে দুয়োজনে গুৱাহাটীলৈ আহি মঞ্চত তেওঁলোকৰ যাত্ৰা বা কেছেটৰ জগতত তেওঁলোকৰ দপদপনি আৰম্ভ কৰিছিল। সেই মানস ৰবিন অতি ঘনিষ্ঠ বন্ধু জুবিন গাৰ্গৰ। সেই মানস ৰবিনে আজি SITৰ সন্মুখত কি কি তথ্য প্ৰমাণ দিলে আৰু সেই লৈ SITয়ে কি
ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু মৃগাংক এটা কথা চাব খুব গুৰুত্বপূৰ্ণ কথা কৈছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ কোনো দম নাই কাৰো দম নাই চালে বেৰে কোবাই থাকিলে নহব আমাক এটাই লাগে জুবিন গাৰ্গৰ লগত কি হৈছিল বেলেগ প্ৰশ্নৰ অৱকাশ নাই বুলি মানস ৰবিনে খোলাখুলি কৈ কৈছে এইটো এটা বৰ ডাঙৰ কথা অসমৰ মুখ্যমন্ত্ৰীজনে বাৰম্বাৰ কৈ আছে যে ৰাজনীতি কৰিব নালাগে তেওঁ টাৰ্গেট কৰি লৈছে বিৰোধী পক্ষক হয় বিৰোধীয়েও জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে বিৰোধীয়ে ৰাজনীতি কৰিছে সমান্তৰালভাৱে কিন্তু বিৰোধীক আক্ৰমণ কৰাৰ নামত মূল প্ৰসংগৰ পৰা ফালৰি কাটি গৈ মুখ্যমন্ত্ৰীয়েও যিবোৰ কথা কৈছে এই কথাবোৰতো আমি ৰাজনীতিৰ গুণ পাইছো এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে বাৰম্বাৰ এই কথাটোৱে এতিয়া পোহৰলৈ আহিছে যে যিমানে তদন্তৰ দিন আগবাঢ়িছে আজি 21 নম্বৰ দিন জুবিন গাৰ্গ নোহোৱা হোৱাৰ এই 21 নম্বৰ দিনটোৰ পিছত আজি মানস ৰবিনে এনেকুৱা এটা কথা কৈছে সকলোৱে ক'বলৈ আৰম্ভ কৰিছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ কাৰো দম নাই আটাইতকৈ ডাঙৰ কথা যি জুবিন গাৰ্গে সমগ্ৰ অসমখনক আন একো কৰিব নোৱাৰিলেও তেওঁৰ মৃত্যুৰ জৰিয়তে এক কৰি থৈ গ'ল মৃগাংক এই মন্তব্যটো পিছিয়াৰ এইটো দেখুৱাই দিব লাগে এই মন্তব্যটো দুখী মানুহবোৰ এই যিটো মন্তব্য এই মন্তব্যটো দেখুৱাব লাগে মানস ৰবিনে আৰু গুৰুত্বপূৰ্ণ কথা কৈছে আমি শেষলৈকে যুঁজি যাম আৰু দুখী মানুহবোৰ এতিয়া বাহিৰে ভিতৰে আছে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অৰ্থাৎ এতিয়াও দুখী মানুহ ভিতৰত কোনো আছে কিন্তু বাহিৰত আছে আমি জানোৱেই ছিংগাপুৰত যিসকলে ইয়ত পাৰ্টি কৰিছিল তাৰ মাজত মাত্ৰ এজন আহি CIDত উপস্থিত হৈছে কুমুদ দাস মন কৰিব যে এই যিজন লোক ৰূপকমল কলিতা নামৰ লোক কালি CID আছে সন্মুখত ছিংগাপুৰৰ পৰা আহি উপস্থিত হ'ল তেওঁৰ ক্ষেত্ৰত অদ্ভুত ধৰণৰ এটা কাৰবাৰ কৰিছে CIDয়ে তেওঁ কি কৰিছে এখন বিশেষ গাড়ীৰে মনে মনে বাকী সকলে গেটেৰে মূল প্ৰৱেশ পথেৰে CIDৰ কাৰ্যালয়ৰ মূল প্ৰৱেশ পথেৰে তেওঁলোক খোজকাঢ়ি সোমাই যাব লাগে গেটত তেওঁলোকৰ পৰীক্ষা হয় কিন্তু ৰূপকমল কলিতা নামৰ যিজন লোক ছিংগাপুৰৰ পৰা আহি উপস্থিত হ'ল সেই লোকজনক SITয়ে কেমেৰাৰ আঁৰ হৈ চোৰৰ দৰে তেওঁক ভিতৰলৈ নিয়া হৈছে গাড়ীৰে তেওঁক ভিতৰত প্ৰৱেশ কৰোৱা হৈছে আৰু নিশাৰ ভাগত তেওঁ যেতিয়া SITৰ তদন্তৰ সন্মুখীন হৈ বাহিৰলৈ ওলাই গৈছে তেওঁকো সংগোপনে উলিয়াই লৈ যোৱা হৈছে ব্ৰেকিং নিউজ আহিছে অৱশেষত গ্ৰেপ্তাৰ হ'ল ফুল প্লেট অৱশেষত গ্ৰেপ্তাৰ হ'ল সন্দীপন গাৰ্গ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো জুবিন গাৰ্গৰ সম্পৰ্কীয় বুলি কোৱা সন্দীপন গাৰ্গ DSP সন্দীপন গাৰ্গ অৱশেষত গ্ৰেপ্তাৰ হৈছে SITয়ে গ্ৰেপ্তাৰ কৰিছে ৰূপকমল কলিতাক সোধা পোছা কৰাৰ পিছতে জুবিনৰ সৈতে ইয়াত পাৰ্টিত থকা সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে হয় জুবিন গাৰ্গৰ সৈতে অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ গৈছিল শেখৰজ্যোতি গোস্বামী গৈছিল আৰু গৈছিল সিদ্ধাৰ্থ শৰ্মা অসমৰ পৰা ছিংগাপুৰলৈ এই সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ আত্মীয় তেওঁক কেইবাদিনো একেৰাহে জেৰা কৰি আছিল আৰু তাৰ অন্তত আজি এই সন্দীপন গাৰ্গ নামৰ জুবিন গাৰ্গৰ আত্মীয় যি বকো সমজিলাৰ DSP সেই সন্দীপন গাৰ্গ এজন আৰক্ষী বিষয়া তেওঁক সেই সময়ত প্ৰশ্ন উঠিছিল যে তেওঁ যিহেতু এজন আৰক্ষী বিষয়া গতিকে এজন আৰক্ষী বিষয়া সকলোৰে জেৰা সম্পূৰ্ণ নহয় তেতিয়ালৈকে কিন্তু এই তদন্ত সম্পূৰ্ণ হোৱা বুলি ক'ব নোৱাৰো মানস ৰবিনে যিদৰে কৈছে দোষী মানুহবোৰ এতিয়াও বাহিৰে ভিতৰে আছে যদিহে SITৰ এই জেৰাত সকলো সাক্ষী আহি উপস্থিত নহয় যি পৰ্যন্ত সকলো সাক্ষীক CIDয়ে নিজৰ জিম্মাত নাপায় সেই পৰ্যন্ত এই তদন্ত প্ৰক্ৰিয়া আধৰুৱা হৈ থাকিব কুমুদ দাস নিশ্চিতভাৱে যিসকলে এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত চাই আছে তেওঁলোকক কৈছো মানস ৰবিনে আজি মুখ খুলি কৈছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম কাৰো নাই চালে বেৰে কোবাই থাকিলে নহব ৰাইজে বিচৰা ধৰণে ন্যায় ব্যৱস্থা হওক মানস ৰবিনৰ মন্তব্য সন্দৰ্ভত ছ'চিয়েল মিডিয়াৰ কমেণ্ট বক্সত আপুনি প্ৰতিক্ৰিয়া দিব পাৰে এই মুহূৰ্তত ৰাহুল গৌতম সঠিকভাৱে যিসকল লাভান্বিত হ'ব খুজিছে এইসকলৰ সেই নিজ স্বাৰ্থ পূৰণ নহব কুমুদ দাস নিশ্চিতভাৱে ৰাহুল গৌতমে যিটো আজি দিয়া বুলি আপুনি কৈছে সেই কথাটোত পাপৰৰ কথা যিটো লিখিছে মানে এই পাপৰৰ কথাটো এই কথাটো আমি অলপ শান্ত হওঁ আহক হয় প্ৰতিটো কথা কোনোবা ৰাজনীতিবিদক সুধিবই লাগিব নেকি সুধিলেহে ক'ব নুসুধিব সি মানে জুবিন গাৰ্গক তেওঁ তই বুলি সম্বোধন কৰিছিল সি তেওঁলোকক পাপৰ বুলিয়েই ভাবিছিল মাত্ৰ অলপ সময় পাপৰবোৰক গুৰুত্ব দিবলৈ বাদ দিয়ক পাপৰহে নিজে সেমেকি যাব ৰাজনৈতিক নেতাক কৈছে অৰ্থাৎ তেওঁলোকক প্ৰশ্ন নকৰিলে তেওঁলোকে এসময়ত নিজেই এইখন যি লেতেৰা ৰাজনীতি এই ৰাজনীতি বন্ধ কৰিবলৈ বাধ্য হ'ব জুবিন গাৰ্গক লৈ ৰাজনীতি আমাক নালাগে জুবিন গাৰ্গৰ বাবে আমাক ন্যায় লাগে জুবিন গাৰ্গৰ কি হৈছিল ছিংগাপুৰত অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছে গুৰুত্বপূৰ্ণ আপডেট জনাইছো
ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰিলে মানহানিৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টছৰ CMD ৰিণিকী ভূঞা শৰ্মাই অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰিছে অভিযোগ ৰিণিকী ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে এয়া হল ৰাজনৈতিক এটা পাৰ্শ্বক্ৰিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰাজনীতি যে হৈছে তাৰ প্ৰমাণ এইবোৰ ঘটনা এই শেহতীয়াকৈ এইটো যিটো আমি বাতৰি দিছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই উচ্চ ন্যায়ালয়ত ৰাইজৰ দলৰ নেতা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিবলগীয়া যে এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে এইটো হৈছে জুবিন গাৰ্গৰ মৃত্যু কেন্দ্ৰিক ৰাজনীতিৰ পাৰ্শ্বক্ৰিয়া আমাক যি সময়ত অসমবাসীক এটাই প্ৰশ্নৰ উত্তৰ লাগে যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু কিদৰে হৈছিল সেই সময়ত এই ঘৃণনীয় ৰাজনীতিৰ বাবে আজি এনেকুৱা ধৰণৰ বাতৰি আমি প্ৰচাৰ কৰি আমাৰ যি এয়াৰ টাইম সেই এয়াৰ টাইম নষ্ট কৰিবলগীয়া হৈছে কুমুদ দাস নিশ্চিতভাৱে আৰু আজিৰ তাৰিখত আমি ৰাহুল গৌতমৰ কথা কৈছো ৰাহুল গৌতমে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মৃগাংক হয় আটাইতকৈ ডাঙৰ কথাটো ৰাহুলে কৈছে যে ন্যায় পাব লাগিব বৌৱে মমন বাহঁতে মানে পালমি বৰঠাকুৰ পৰিয়ালটো আৰু অসম নামৰ তাৰ এই ঘৰখনে জানিব লাগিব কি ঘটিছিল তাত তাৰ বাবে তদন্ত চলিছে বৌ আৰু মমন বাই ৰাজহুৱাকৈ মন্তব্য দিছে বৌ আৰু মমন বাৰ কথাত মোৰ যোগ বিয়োগ কৰিব লগা নাই যি কেইটা শব্দ উচ্চাৰণ কৰিছে দাঢ়ি কমাৰ সৈতে সেইখিনিয়ে কথা তাতকৈ ডাঙৰ কথাটো হ'ল যে জুবিন গাৰ্গৰ ক্ষেত্ৰত ৰাহুল গৌতম শৰ্মাৰ এই কথাকেইটা আমি অতি গুৰুত্ব সহকাৰে আচলতে এই মুহূৰ্তত সকলোৱে লোৱা উচিত সমগ্ৰ অসমবাসীয়ে তাৰ ঘটনাটোৱে অৰ্থাৎ জুবিন গাৰ্গৰ ঘটনাটোৱে আমাৰ জাতিটোক বৰ ডাঙৰ শক্তি এটা দি থৈ গ'ল দশকৰ পিছত দশক ধৰি আমাৰ জাতিটো পৰিচয়ৰ শংকাত ভুগি আহিছো জাতি হিচাপে আমি এক হোৱাৰ কোনো কাৰণেই নাছিল আমাৰ হাতত সি আমাক এটা দুখ দিলে কালেক্টিভ মেলাংকলিয়া এটা দিলে সেই দুখতে আমি আটাইবোৰ আকৌ লগ খালো সাম্প্ৰতিক ইতিহাসত অসমীয়া জাতীয় চেতনাক জীপাল কৰিব পৰাকৈ ইমান শক্তিশালী কোনো উমৈহতীয়া আবেগ নাছিল ইয়াতকৈ বেছি সি আৰু কি দিব পাৰে আমাক বিনিময়ত তাক আমি অকণমান শান্তি দিওঁ আহক গতিকে জুবিন গাৰ্গৰ নামত চলা ৰাজনীতি আপুনি আৰু এটা কথা মন কৰক ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা দিছে আমাৰ নিজৰ মাজত কাজিয়া নকৰিব এইটো পইণ্ট অসমীয়া ভাষাটোৰ দমটোক জোৰটোক সি প্ৰমাণ কৰি দিলে জুবিন গাৰ্গে হলিউড বলিউড নহয় মাতৃভাষাত গান গোৱা মানুহ মাতৃভাষাৰ শক্তি দেখুৱাই দিলে সেইটোক সন্মান কৰো আহক ভাষাটোক মৰম কৰো কিন্তু এই পইণ্টটো যথেষ্ট গুৰুত্বপূৰ্ণ আমাৰ নিজৰ মাজত কাজিয়া নকৰিব আজি আমি কাজিয়াই দেখি আছো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আজি বুলিয়েই নহয় কেতিয়াও আমি হিন্দু মুছলমান কোচ কছাৰী পুৰুষ মহিলা নহয় আমি মানুহ আৰু জন্তু নহয় আমি গছ আৰু নদী নহয় আমি অসম আমি জুবিনৰ ঘৰ আমি এটা পৰিয়ালৰ দৰে নাথাকিলে তাৰ এখন ঘৰ নাথাকিব তাক ঘৰ এখনো কি আমি দিব নোৱাৰিম এই মুহূৰ্তত ব্ৰেকিং নিউজ আহিছে ফুলপেটৰ সহায়ত আমি সেয়া ব্ৰেকিং নিউজ দেখুৱাইছো আপোনালোকক প্ৰথমটো গোচৰ অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছে অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰিলে মানহানিৰ গোচৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰিণিকী ভূঞা শৰ্মাৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰিলে অভিযোগ অৰ্থাৎ ৰিণিকী ভূঞা শৰ্মাৰ হৈ তেওঁৰ এডভকেটে উচ্চ ন্যায়ালয়ত গল্ডেন থ্ৰেডছ নামৰ প্ৰতিষ্ঠানটোৱে ফেশ্বন শ্ব' আয়োজন কৰা বুলি ভুৱা অভিযোগ তুলিছিল অখিল গগৈয়ে গল্ডেন থ্ৰেডছ প্ৰতিষ্ঠানটোৰে ৰিণিকী ভূঞা শৰ্মা জড়িত থকা বুলি বহুতে কয় আৰু এই প্ৰতিষ্ঠানটোক লৈ অখিল গগৈ বিভিন্ন সময়ত ৰিণিকী ভূঞা শৰ্মাক টাৰ্গেট কৰি লৈছিল আৰু তাৰ পিছতে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টছৰ CMD ৰিণিকী ভূঞা শৰ্মাৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে হয় এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছো যে আজি প্ৰথম দিনটোত কেৱল অখিল গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হৈছে পৰৱৰ্তী সময়ত আমাৰ হাতত নিশ্চিত তথ্য আছে যে পৰৱৰ্তী সময়ত লুৰিণ গগৈকে আৰম্ভ কৰি যিকেইজনে এই প্ৰসংগত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিলে প্ৰত্যেকৰ বিৰুদ্ধে ৰিণিকী শৰ্মা ভূঞাই মানহানি গোচৰ তৰিব এই মুহূৰ্তত জনাইছো আজি প্ৰথম দিন হিচাপে অখিল গগৈৰ বিৰুদ্ধে গোচৰ তৰিছে কিন্তু পৰৱৰ্তী সময়ত আটাইৰ বিৰুদ্ধে গোচৰ তৰিব ৰিণিকী ভূঞা শৰ্মাই গল্ডেন থ্ৰেডছ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নেতৃত্বত এটা হস্ত তাঁত বস্ত্ৰ ইত্যাদিৰ এটা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ তেওঁ আৰম্ভ কৰিছে কিছুদিনৰ পূৰ্বে এই গল্ডেন থ্ৰেডছ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিল এই ফেষ্টিভেলত জড়িত থকা বুলি অখিল গগৈকে ধৰি বিভিন্ন প্ৰতিষ্ঠানে আওপকীয়াকৈ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে প্ৰশ্ন আকাৰে প্ৰশ্ন তুলি আহিছিল তাৰেই পৰিণতি হ'লগৈ অখিল গগৈৰ বিৰুদ্ধে এই মানহানিৰ গোচৰ
মই জনাত লেনিনে ইতিমধ্যে কোৱাৰ দৰে এইসকলৰ বিৰুদ্ধে অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ক্ৰিমিনেল ডিফেমেশ্যন লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধেও ক্ৰিমিনেল ডিফেমেশ্যন হয়তো ফাইল কৰিব পাৰে মুখ্যমন্ত্ৰীৰ পত্নীয়ে এইটো এটা ডাঙৰ খবৰ এইটো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এইটো এটা ছাইড এফেক্ট পাৰ্শ্বক্ৰিয়া অৰ্থাৎ যদিহে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ঘটনাটো নঘটিলেহেঁতেন তেতিয়াহ'লে হয়তো এই বাতৰিটো আমি সম্প্ৰচাৰ কৰিবলগীয়া নহ'লহেঁতেন গতিকে শাসক বিৰোধী সকলোৱে এই মুহূৰ্তত আচলতে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে কোনোবাই ৰাজনীতি নাই কৰা বুলি কৈ ৰাজনীতি কৰিছে কোনোবাই ৰাজনীতি নহয় জাষ্টিছ ফৰ জুবিন বুলি ৰাজনীতি কৰিছে গতিকে কিন্তু ৰাজনীতিহে আৰম্ভ হৈছে মূল যিটো অসমবাসীৰ বা অসম আৰক্ষীৰ চৰকাৰখনৰ শাসক বিৰোধী সকলোৰে মূল যিটো লক্ষ্য হ'ব লাগিছিল যে জুবিন গাৰ্গ নোহোৱা হ'ল তেওঁক ন্যায় প্ৰদান কৰিব লাগে সেই কথাটোত গুৰুত্ব দিব লাগিছিল এতিয়া কিন্তু তলৰ লেভেলৰ নিম্ন ৰুচিৰ ৰাজনীতি এনেকুৱা পৰ্যায়ত আমাৰ গুচি গৈছে গোটেই কথাবোৰ যি কথাবোৰ মুঠেও জুবিন গাৰ্গৰ দৰে মানুহেও ভাল নাপায় অসমবাসীয়েও কোনেও ভাল পোৱা নাই তৰল স্তৰৰ ৰাজনীতিয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আৰু এই ন্যায়ৰ গোটেই প্ৰসংগটো তদন্তৰ প্ৰসংগটো ইয়াত যিসকল লোকে কমেণ্ট কৰিছে প্ৰত্যেকে কমেণ্ট দিছে যে আমাক এতিয়া ন্যায় লাগে আমাক তেল নালাগে জাষ্টিছ লাগে এই ধৰণৰ মন্তব্য আজি বিভিন্নজনে মন্তব্য কৰিছে প্ৰতিগৰাকী লোকৰ এয়া মন্তব্য আৰু এয়া মন্তব্য এটা কথা স্পষ্ট কৰিছে যে মানুহ শান্ত সমাহিতভাৱে বাতৰি চাই আছে গতিবিধি লক্ষ্য কৰি আছে প্ৰতিজনৰ গতিবিধি লক্ষ্য কৰি আছে মৃগাংক হয় এই আচলতে সামাজিক মাধ্যমত কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে দুটা চক্ৰ তৈয়াৰ হৈছে আজি দুদিন পূৰ্বে সংবাদমেলত কৈছে যে এটা পক্ষই ন্যায় বিচাৰিছে এটা পক্ষই ৰাজনীতি কৰিছে এনেকুৱা ধৰণৰ কথাবোৰ বন্ধ হওক শাসক বিৰোধী শাসকে যদি মই অন্তত বিৰোধী পক্ষক আমি এটা আহ্বান জনাব পাৰো কুমুদ দাস নিশ্চিতভাৱে যে বিৰোধী পক্ষই অন্তত এই বিষয়টোৰ পৰা আঁতৰি থাকক আৰু আজিৰ দিনটোত শাসক পক্ষৰ বিধায়ক অতুল বৰা দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এক চাঞ্চল্যকৰ চিঠি লিখিছে মন্তব্য আগবঢ়াইছে আৰু চৰকাৰলৈ মুখ্যমন্ত্ৰীলৈ যিখন পত্ৰ লিখিছে সেই পত্ৰৰ পৰা এটা কথা স্পষ্ট শাসক পক্ষৰ বহু লোকেও এই বিষয়টো সন্দৰ্ভত যথেষ্ট উদ্বিগ্নতাৰে সমগ্ৰ ঘটনাক্ৰম লক্ষ্য কৰিছে মৃগাংক হয় অতি মন কৰিবলগীয়া যে আমি অলপ সময়ৰ আগতে কুমুদ দাস আলোচনা কৰি আছিলো বিৰোধী ৰাজনীতিৰ কথা যে জুবিন গাৰ্গৰ মৃত্যুক লৈ বিৰোধীয়ে ৰাজনীতি কৰিছে ৰাজনৈতিক কথা বতৰা কৈছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ 50 বিঘা মাটিত হ'ব লাগে জুবিন গাৰ্গৰ নামত গল্ডেন টেম্পল স্বৰ্ণ মন্দিৰ নিৰ্মাণ হ'ব লাগে জুবিন গাৰ্গৰ নামত মই 20 বিঘা মাটিৰ কথা কৈছিলো দিলে 10 বিঘাহে মন্তব্য এয়া দিছপুৰৰ বিধায়ক অতুল বৰাৰ দিছপুৰৰ বিজেপি বিধায়কজনে পত্ৰত লিখিছে মুখ্যমন্ত্ৰীলৈ যে কাষতে এখন বিশ্ববিদ্যালয়ে ম্যাদী কৰি ল'লে 100 বিঘা মাটি স্মৃতি ক্ষেত্ৰৰ সীমাতে জনৈক জনপ্ৰতিনিধিৰ আছে 42 বিঘা মাটি অৰ্থাৎ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ কাষত জনপ্ৰতিনিধিৰ মাটি থকাৰ অভিযোগ 50 বিঘা মাটিত নিৰ্মাণ হওক স্বৰ্ণ মন্দিৰ সহ স্মৃতি ক্ষেত্ৰ দিছপুৰৰ বিধায়ক কমাৰকুছি সোণাপুৰ য'ত জুবিন গাৰ্গ পৰাখিনি চৰকাৰে দিয়ক বাকী ৰাইজে দিব দান বৰঙণি মুখ্যমন্ত্ৰীলৈ বিজেপি বিধায়কৰ বিস্ফোৰক পত্ৰ য'ত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আছে এই মুহূৰ্তত কমাৰকুছি সোণাপুৰৰ এখন ৰিজৰ্ট পাৰ হৈ যি স্থানত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আছে সেই স্থানত 10 বিঘা মাটিত জুবিন গাৰ্গৰ যি এতিয়াও তাত কোনো নিৰ্মাণ আৰম্ভ হোৱা নাই জুবিন গাৰ্গৰ সেই স্মৃতি ক্ষেত্ৰক 10 বিঘা মাটিত নিৰ্মাণ কৰা হৈছে বুলি কৈছে অতুল বৰা দিছপুৰৰ বিধায়ক তেওঁ কৈছে যে তেওঁ হেনো 20 বিঘা মাটিৰ কথা কৈছিল অৰ্থাৎ জুবিন গাৰ্গৰ দৰে এটা এজন বিশাল ব্যক্তিত্ব য'ত অন্তিম শয়নত শুব সেই স্থানৰ বিশালতা থাকিব লাগিব তাৰ বাবে তেওঁ 20 বিঘা মাটিৰ কথা কৈছিল স্পষ্টকৈ লিখিছে জুবিন গাৰ্গৰ সমাধিস্থলীত মই এই কথাটো এটা ডাঙৰ কথা কুমুদ দাস আপুনি ক'ব যে সমাধিস্থলীৰ কাষত কেনেকৈ এজন ৰাজনীতিকে ইটো সিটোৰ নামত 42 বিঘা মাটিৰ ম্যাদী পট্টা পালে আপুনি সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ যদি গুৱাহাটীৰ ফালৰ পৰা যায় তেতিয়াহ'লে এই মুহূৰ্তত যি টুকুৰা মূল হাইপথ ৰাষ্ট্ৰীয় ঘাইপথ এৰি যি দুখৰ মাটিৰ ওপৰেদি আপুনি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ ফালে যাব সেই মাটিখিনিয়ে এজন ৰাজনৈতিক নেতাৰ বুলি এজন জনপ্ৰতিনিধিৰ বুলি অভিযোগ তুলিছে তেওঁ কৈছে যে বিভিন্ন জনৰ নামত 42 বিঘা মাটিৰ ম্যাদী পট্টা পাইছে এইখিনি মাটিৰ জৰীপ হোৱা নাই এতিয়া আমি এইবোৰ তদন্ত কৰি দোষীক যথোচিত শাস্তি বিহিবলৈ তেওঁ অলপ কথাবোৰ পাক লগাই লিখিছে সেয়েহে তেওঁ কৈছে যে জুবিন গাৰ্গৰ সমাধিস্থলীত মই উল্লেখ কৰাম 42 বিঘা মানে জনপ্ৰতিনিধিৰ 42 বিঘা মাটিৰ লগত আৰু 8 বিঘা মাটি একেলগ কৰি মুঠতে 50 বিঘা মাটিত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ তেওঁৰ স্মৃতিত সেই স্থানতে এটা গোল্ডেন টেম্পল নিৰ্মাণ কৰাৰ বাবে আপোনাক স্থানীয় বিধায়ক হিচাপে টানি অনুৰোধ জনালো তদুপৰি আপুনি দেখিব ইয়াৰ ওপৰৰ ফালে যদি আপুনি যায় তেতিয়া অকমান যদি আপুনি হাইলাইট কৰি দিয়ে 52 নং দিছপুৰ সমষ্টিৰ বিধায়ক অৰ্থাৎ স্থানীয় বিধায়ক তেওঁ য'ত জুবিন গাৰ্গৰ সমাধি হৈছে
প্ৰথম দিনাই মই 20 বিঘা মাটিৰ কথা কৈছিলো, যদিও আপোনাৰ কেবিনেটে 10 বিঘা মাটিৰহে অনুমোদন জনালে। ডিমৰীয়া অঞ্চলত সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বহু অঞ্চলত এতিয়াও ভূমিৰ জৰীপ হোৱা নাই, এনেকুৱা ধৰণৰ অভিযোগ তেওঁ তুলিছে। আৰু তাতে তেওঁ কৈছে যে জুবিন গাৰ্গৰ স্মৃতিত সেই স্থানত এটা গল্ডেন টেম্পল নিৰ্মাণ কৰক, যিখিনি পাৰে এই যেহেতু এটা বিশাল প্ৰজেক্ট হ'ব, যিখিনি পাৰে সেইখিনি চৰকাৰে দিয়ক, বাকীখিনি ৰাইজৰ দান বৰঙণিয়ে তাত জুবিন গাৰ্গৰ গল্ডেন টেম্পল নিৰ্মাণ কৰাৰ বাবে সোনকালে এখন আঁচনি হাতত লওক। এই মন্তব্য এজন বিধায়কৰ। ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসম গণ পৰিষদৰ আন এজন বিধায়ক, তেওঁ আজি এটা বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কৈছে যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছে, গতিকে এই যে SITৰ তদন্ত কিয়, তেওঁ প্ৰশ্ন কৰিছে, তেওঁ দাবী কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত CBIক দিব লাগে। মন কৰিব কুমুদ দাস, একেদিনাই এজন শাসকীয় পক্ষৰ দুজন বিধায়ক, এজন অসম গণ পৰিষদৰ, এজন বিজেপিৰ, এই দুইজন বিধায়কে মাতিবলৈ আৰম্ভ কৰিছে। মই কোৱা নাই যে তেওঁলোকে হক কথা কৈছে, উচিত কথা কৈছে, তেওঁলোকে যি কৈছে সেয়াই হ'ব লাগে, কিন্তু এই যে গোটেই বিষয়টোক লৈ শাসকীয় পক্ষত এটা অসন্তুষ্টিয়ে গা কৰি উঠিছে, সেই কথাটোত কিন্তু কাৰো সন্দেহ নাই। কুমুদ দাস, নিশ্চিতভাৱে। আৰু এই মুহূৰ্তত আমি মানস ৰবিনৰ মন্তব্য এই পৰ্যন্ত আমি শুনোৱা নাই। মানস ৰবিনে আজি কৈছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ কাৰো দম নাই, চালে বেৰে কোবাই থাকিলে নহব, আমাক ন্যায় লাগিব, ৰাইজে ন্যায় বিচাৰিছে, ন্যায় দিব লাগিব। মানস ৰবিনৰ মন্তব্য এবাৰ শুনাব খুজিছো। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম অসমত কাৰোৰে নাই, খালি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কোনোবাই বেলেগ ৰাজনীতি কৰি নাথাকিলে ভাল পাম। বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে আমাক মূলতঃ কি কাম লাগে? 1, ছিংগাপুৰলৈ কোনে মাতিছিলে? 2, ছিংগাপুৰৰ লগত কোন গৈছিলে? 3, সেইদিনাখন পাৰ্টি আগনিশা ক'ত আছিলে? কোন আছিলে? কি খাইছিলে? পিছদিনা কোন গৈছিলে? কি খুৱাইছিলে? 4, ইমানবোৰ ভিডিঅ' আহিছে যে শেষৰ ভিডিঅ'টো ক'ত লুকাই আছে? অসমবাসীয়ে চাবলৈ পাব লাগে। সেইটো তেওঁ পোষ্টমৰ্টেম ৰিপৰ্টতকৈ তাৎক্ষণিকভাৱে দৰকাৰী বস্তু, যিটো ৰেকৰ্ড হৈ আছে কাৰোবাৰ মোবাইলত। নিশ্চিতভাৱেতো ৰেকৰ্ড হৈছে নে অকল সেইখিনিয়ে নহ'ল, বাকী চব হ'ল? মই নাজানো। এতিয়া বাকীবোৰক চালে বেৰে কোবাই থাকি এইটো সময় নষ্ট কৰাৰ বাহিৰে একো নহয়। শ্যামকানু মহন্তৰ ঘৰৰ পাৰ্টিলৈ কোন গৈছিলে সেইটো বৰ ডাঙৰ বিষয় নহয়। ডাঙৰ মানুহ পাৰ্টিলৈ মাতিলে সৰু মানুহ যায়, সেইবোৰ কথাত ধৰি থাকিব নালাগে। সেইবোৰে মানুহক দুখ দিব, আমাক জুবিন দাক ভাল পোৱা মানুহখিনিক ভাগ কৰিব। ৰাজনীতি গাব নালাগে, চৰকাৰে নকৰাখিনি আঙুলিয়াই দিব লাগে, কিন্তু চৰকাৰক এতিয়া গালি পৰাৰো সময় নহয়। কোনোবাই যে গালি পাৰি আছে সেইটোও ভাল কথা নহয়। ঠিক সেইদৰে চৰকাৰ পক্ষও কোনোবাই কথা এটা সুধিছে কাৰণে তেওঁক ইটিকিং কৰিব, তেওঁক জেলত ভৰাই থ'ব, সেই কথাবোৰো গ্ৰহণযোগ্য নহয়। মই আগতে কৈছিলোঁ যে কিবা এটা প্ৰমাণ মোৰ হাতত আছে, আজি প্ৰমাণটো মই দাখিল কৰিলোঁ। আৰু মই মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা কৈ আছোঁ যে ইফালে সিফালে আমি কোনো যাব নালাগে। আমি এটা পইণ্টতে আমাক লাগে, সেইটো হ'ল যে ছিংগাপুৰত দুৰ্ঘটনা ঘটিল নে কোনোবাই কিবা ষড়যন্ত্ৰ ৰচনা কৰিছিল নে জুবিন দাক হত্যা কৰা হ'ল। এই 3টা প্ৰশ্নৰ উত্তৰহে আমাক লাগে। মন্তব্য মানস ৰবিনে মুখ খুলিছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে, ৰেচনেল মন্তব্য আগবঢ়াইছে, যি কথা আমি ক'ব পাৰোঁ। গোটেই ভাষ্যটো যদি আপুনি মানস ৰবিনৰ যিসকল দৰ্শকে ইতিমধ্যে শুনিছে, তাত মানস ৰবিনে কেইবাটাও কথা কৈছে। তাৰ ভিতৰত আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল যে মানস ৰবিনে স্পষ্ট ভাষাৰে কৈছে যে এই মুহূৰ্তত চৰকাৰক গালি পাৰিব নালাগে। নিশ্চয়কৈ চৰকাৰক গালি পৰাৰ সময় এতিয়াও হোৱা নাই, তদন্ত আগবাঢ়ি আছে, SITয়ে তদন্ত কৰিছে। যদিহে SITৰ তদন্তত কিবা আখুৱা হোৱা বুলি কোনোবাই দেখিছে, সেয়া আঙুলিয়াই দিয়াটো অন্য কথা, বা কিবা তথ্য আছে সেয়া দিয়াটো অন্য কথা, কিন্তু চৰকাৰক গালি পাৰি ৰাজনীতি কৰিব নালাগে। আজি দেৱব্ৰত শইকীয়াৰ দৰে এজন ৰাজনীতিবিদ, যাক আমি মোটামুটি অলপ আনতকৈ বেলেগ বুলি ভাবোঁ, মানে তেওঁৰ কথা বতৰাৰ ধৰণ, তেওঁ আজি আৰম্ভ কৰিছে। তেওঁ মুখ্যমন্ত্ৰীক দোষাৰোপ কৰিবলৈ গৈ পেলাই তেওঁ কৈছে যে BTC নিৰ্বাচনক সন্মুখত ৰাখি জুবিন গাৰ্গৰ নশ্বৰ দেহ যেতিয়া দিল্লী পাইছিল, তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি আৰম্ভ কৰিছিল। কেনেকৈ? বড়ো এখন আৰনাই দি পেলাই জুবিন গাৰ্গৰ নশ্বৰ দেহত মুখ্যমন্ত্ৰীয়ে দিছিল। এই কথাটোৰ দ্বাৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি আৰম্ভ কৰা বুলি দেৱব্ৰত শইকীয়াৰ দৰে নেতা
ৰাজ্যৰ বিৰোধী দলপতি তেওঁ অসম বিধানসভাৰ বিৰোধী দলপতিগৰাকীয়ে এই মন্তব্য কৰিছে। এই মন্তব্যটো নকৰিলেও এই সামগ্ৰিকভাৱে যি তদন্ত প্ৰক্ৰিয়া বা মুখ্যমন্ত্ৰীয়ে যে বিৰোধীক অভিযুক্ত কৰিছে এই কথাটো নোকোৱাকৈও এই গোটেই কথাবোৰ আগবঢ়াই নিব পাৰিলেহেঁতেন। কিন্তু কেৱল মুখ্যমন্ত্ৰীয়ে যিটো হাৰত বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেই একে হাৰত মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিবলৈ গৈ দেৱব্ৰত শইকীয়াৰ দৰে নেতায়ো আল্টিমেটলি ৰাজনীতিৰে আশ্ৰয় লৈছে। এই কথাবোৰ মুঠেও ভাল কথা হোৱা নাই। বিৰোধীয়ে একো যদি কৰিব নোৱাৰে, তেওঁলোকৰ যদি ভূমিকা নাই, তেওঁলোকে অন্তত কিছুদিনলৈ ধৈৰ্য ধৰক আৰু অন্যথা পৰিৱেশ বেছি প্ৰদূষিত হ'ব। কথাৰ উত্তৰত কথাৰ বাঢ়িব, ইজনে সিজনে কথা পাতিব, আমি ইজনৰ বাইট শুনাম সিজনৰ বাইট শুনাম সংবাদ মাধ্যমে। গতিকে এই যিটো এটা কলুষিত পৰিৱেশ, এই পৰিৱেশটোত সঠিক দিশত তদন্ত আগবাঢ়িব বুলি আমি ধাৰণা কৰিব নোৱাৰোঁ। গতিকে কুমুদ দাস, এই মুহূৰ্তত অন্তত সকলো ৰাজনৈতিক দল, সকলো ৰাজনৈতিক নেতা সংযত হোৱাৰ প্ৰয়োজন আছে নিশ্চিতভাৱে। আৰু আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ মন্তব্য ৰাজেশ ভূঞাৰ, জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাৰ এক গুৰুত্বপূৰ্ণ মন্তব্য। ৰৈ ৰৈ বিনালেৰ পৰা আঁতৰিব শেখৰ জ্যোতি, অমৃত প্ৰভা। এওঁলোক ইতিমধ্যে আৰক্ষীৰ জিম্মাত আছে, ৰাইজৰ দাবী মানি লৈছে। আৰু সিদ্ধাৰ্থ শৰ্মায়ো অভিনয় কৰিছিল, তেওঁ এতিয়া SITৰ জিম্মাত আছে। আৰু ছবিখনৰ পৰা এই তিনিওজনকে আঁতৰাই দিয়া হ'ব। 31 অক্টোবৰত মুক্তি লাভ কৰিব এই ছবিখনে। মোৰ ফটো থাকিব লাগিব, নিশ্চিতভাৱে ফটো থাকিব লাগিব। আৰু ফটো জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ সময়ত এই পত্ৰ দি থৈ গৈছিল। ৰাজেশ ভূঞালৈ এখন পত্ৰ দি থৈ গৈছে, ৰাজেশ ভূঞালৈ এখন পত্ৰ দি গৈছিল। আৰু সেই পত্ৰৰ কথা উল্লেখ কৰি ৰাজেশ ভূঞাই কৈছে, ৰৈ ৰৈ বিনালেৰ মুক্তিৰ সময়ত সকলোৱে এই ফটো আৰু আলোকচিত্ৰ পাব, নহলে মোৰ সৈতে যোগাযোগ কৰিলে পাব ফটো আলোকচিত্ৰ। হয়, গৰিমা শইকীয়া গাৰ্গ বা ৰাজেশ ভূঞা এওঁলোক কোনোবা এজনৰ সৈতে যোগাযোগ কৰিলে এই ফটো পাব যে জুবিন গাৰ্গে এখন পত্ৰ লিখি থৈ গৈছে। জুবিন গাৰ্গৰ স্বাক্ষৰ সম্বলিত এখন ফটোগ্ৰাফ অসমবাসীৰ ঘৰে ঘৰে থকাটো বিচাৰিছিল জুবিন গাৰ্গে। অতি ৰহস্যজনক এটা কথা কুমুদ দাস, যিজন শিল্পীয়ে ছিংগাপুৰলৈ যোৱাৰ আগতে এই কথাটো কৈ থৈ গৈছে আৰু তেওঁৰ যেন এক অন্তিম ইচ্ছাহে আছিল, এই কথাটো আজি তেনেকুৱা লাগিছে। প্ৰতিজন অসমবাসীৰ মনত এই কথাটোৱে এই প্ৰশ্নটোৱে আহিছে যে জুবিন গাৰ্গে কি ভাবিছিল, জানিছিল নেকি যে ছিংগাপুৰলৈ গৈ কিবা অঘটন ঘটিব পাৰে? কিয় এনেকুৱা ধৰণৰ তেওঁ এটা ইচ্ছা বেকত কৰি থৈ গ'ল? তেওঁ এখন পত্ৰযোগে ৰাজেশ ভূঞা, ৰৈ ৰৈ বিনালে নামৰ ছবিখনৰ যি পৰিচালক ৰাজেশ ভূঞা, তেওঁক কৈ থৈ গৈছে যে মোৰ ছবি আৰু মোৰ পত্ৰ মোৰ স্বাক্ষৰ অসমবাসীৰ ঘৰে ঘৰে থাকিব লাগিব, প্ৰতিখন ঘৰত থাকিব লাগিব। এতিয়া ৰাজেশ ভূঞা আৰু গৰিমা শইকীয়া গাৰ্গৰ লগত কোনোবাই যদি যোগাযোগ কৰে, তেতিয়াহ'লে জুবিন গাৰ্গৰ সেই অন্তিম ইচ্ছা অনুসৰি তেওঁৰ পত্ৰ আৰু তেওঁৰ স্বাক্ষৰ থকা এখন